নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি দেওবাৰ আৰু ৰাতিপুৱা শুই উঠি মই গা পা ধুই আহি গ'লোঁ। বলক এতিয়া পাকঘৰলৈ যাওঁ। তো ফাৰ্ষ্টতে মই ইয়াত ভাত বহাই দিছোঁ আৰু অকণমান গাখীৰ আছিলে, সেয়ে পনীৰ বনাব লৈছোঁ। আৰু ইফালে মোৰ ভাত হৈ গ'ল আৰু কালি খাচী মাংস আনি থোৱা আছিলে, তো তাকে বনালোঁ। খাচী মাংসটো কেৰাহীত অকণমান ভাজি তাৰপিছত কুকাৰত চিটি মাৰিছিলোঁ। তাৰ পাছত ইফালে মায়ে চেলাড বনাইছিলে, তো এয়াকে বনাইছোঁ আজি। তো খাই বৈ মই ওলাইছোঁ এফালে যাবলৈ। ক'ত গৈ আছোঁ চাই থাকক। তো এয়া দেখিছেনে ক'ত আহিলোঁ? তো মই আহিলোঁ নবৌহঁতৰ ৰুমত। তো এয়া এতিয়া ছোৱালীজনী গা পা ধুই হৈ গ'ল, এতিয়া গৈ আছোঁ আমি এয়া চুইটিহঁতৰ ঘৰত। তো যিহেতু ওচৰতে হয়, তো চুইটিকো লগ কৰি আহিলোঁ। তাৰপিছত এয়া নবৌৰ ভাত বনালে দুপৰীয়া, এয়া মগু দালি মাছৰ মাথা দি আৰু পাপৰ আৰু মাছৰ তৰকাৰী। তো এয়া এতিয়া খাই আছোঁ আৰু ইফালে এয়া ছোৱালীজনী পাপৰ খাই আছে। পাপৰ খাই বহুত ভাল পায়, তো বহি বহি পাপৰ খাই আছে। মই দুগৰামান ভাতো খুৱাই দিছোঁ। তাৰপাছত আমি এয়া এতিয়া গৈ আছোঁ আমাৰ ঘৰলৈ। তো আমি তিনিটা গৈ আছোঁ টমটমত আৰু ঘৰ আহি পাই গ'লোঁ। তাৰপিছত ওচৰতে খুৰীহঁতৰ ঘৰত এয়া আহিলোঁ আৰু ইয়াতে খেলি আছিলে, তো দেখিছেনে? তাৰপিছত অকণমান গান লগাই দিলোঁ, বিহু গান, তাতে নাচি আছিলে আৰু আমি চবে বহি মেলি চাই আছিলোঁ। আৰু সন্ধিয়া দেউতাই ঘৰত আহোঁতে চিংগাৰা আনিলে আৰু আনিলে চানা, মিক্সাৰ চানা। তো চবে খাই আছোঁ এতিয়া। তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব। আজিৰ ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।